মঞ্চপুৰ সাব ডিভিজন হয় য'ত আমি 24তম যিটো আমাৰ বড়োলেণ্ড একৰ্ড ডে সেইটো পালন কৰা হ'ল। ইয়াৰে প্ৰথম আমাৰ কাৰ্যসূচী আছিলে আমাৰ পদভা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা। এইটো হৈ গ'ল। আমাৰ অতিথি আছিলে আমাৰ মাননীয় এক্স-MLA মনীশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ দলৰো তেওঁ সাধাৰণ সম্পাদক হয়। লগতে ইয়াৰ পিছত আমাৰ দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ হোমেশ মাৰ্টিয়াৰ যিসকলে শ্বহীদ এই শ্বহীদ বেদীত মাল্যাৰ্পণ কৰিলে আমাৰ অনাৰেবল EM আগষ্ট টিকা ডাঙৰীয়া। আৰু শেষত আমাৰ যিটো ৰাষ্ট্ৰীয় পতাকা উত্তোলন সেই কাৰ্যসূচী আমাৰ BTCৰ ডেপুটি স্পীকাৰ বিজিত নাৰ্জাৰী তেখেতৰ দ্বাৰা আমি সমাপন কৰা হয়। ৰাইজে ইয়াত 10-15 হাজাৰ ৰাইজে আহিব, অলপ পিছত আহি পাব, তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু ইয়াত বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী আছে। এতিয়া অলপ পিছতে আমাৰ গেমছ এণ্ড স্পৰ্ট আৰম্ভ হ'ব। ইয়াৰ পিছত একেলগে আমাৰ ষ্টেজত আমাৰ কালচাৰ প্ৰগ্ৰাম চলি থাকিব। আমাৰ BTCৰ চুক্তিৰ ওপৰত আমাৰ কুইজ কম্পিটিশ্যন, এক্সটেম্পৰ স্পীচ, এই গোটেইখিনি কাৰ্যসূচী আমাৰ আজিৰ ভিতৰতে হৈ যাব। আমাৰ যিটো BTC চৰকাৰ গঠন কৰাৰ আগতে আমি 5টা গেৰেণ্টি আমি দিছিলোঁ চৰকাৰ। এইটো চৰকাৰ গঠন কৰাৰ লগে লগে আমি সেই 5টা গেৰেণ্টি এতিয়া ডেমো হিচাপে 5টা আমি দি দিম আজিৰ ভিতৰত। তেওঁলোকৰ সেল্ফ হেল্প গ্ৰুপ, আমাৰ ইউথ ৱেলফেয়াৰ, আমাৰ চেনিয়ৰ চিটিজেন, আমাৰ শাৰীৰিকভাৱে সক্ষম যিসকল আছে তেখেতসকলক চেক প্ৰদান কৰা হ'ব আজি।